ইণ্ডিয়াখন স্পৰ্টৰ ক্ষেত্ৰত কিয় পিছপৰা মানে খেলৰ ক্ষেত্ৰত ইণ্ডিয়াখন কিয় পিছপৰা এই কথাটো গম পাবা মিতালী ৰাজ কাহিনীৰ পৰা। ৱেল গাইজ, তোমালোকে গম পোৱা নে এই বিৰাট কোহলিৰ হাতত যিটো বল দেখিছে সেই বলটোৰ দাম কিমান? এই বলটোৰ দাম 12,000 পৰা 13,000 পৰ্যন্ত হৈ যাব পাৰে যেতিয়া T20 মেচ খেলখন খেলি পিনি বলটো কোনোবাই যদি কিনিম বুলি ভাবে। আৰু তোমালোকে এটা কথা গম পোৱা নে ইণ্ডিয়াত প্ৰথম কেতিয়া ক্ৰিকেট খেলা হৈছিল? এইটো কথা তোমালোকে অলপমান পিছত গম পাবা, ভিডিঅ'টো লাষ্টলৈকে চাই থকা। তাৰ আগতে মই এই বিৰাট কোহলিৰ বলটো এটা অৰ্ডাৰ দিছিলোঁ, এইটো প্ৰথমতে মই আনবক্সিং কৰিলোঁ। এই বলটো তোমালোকে কস্কো মাৰুতি টেনিছ বলৰ লগত কম্পেয়াৰ নকৰিবা, কাৰণ এই বলটো বহুত হাৰ্ড হয়। মই এই ৰঙা বলটো কিয় অৰ্ডাৰ দিলোঁ? বগা এটা দিয়া দিনো হয়, বগাটো খেলে ক্ৰিকেটত, সেইটো বেছি এক্সপেঞ্চিভ বল হয়, দেখিবলৈ ভাল হয় কাৰণ সেইটো T20 মেচত ব্যৱহাৰ কৰে। কথাটো কৈ আছোঁ, এই ৰঙা বলটো ব্যৱহাৰ কৰে অকল দিনত, ডে টাইম যেতিয়া মেচ হয় তেতিয়া এই ৰঙা বলটো ব্যৱহাৰ কৰে। আমিতো কেতিয়াও ৰাতি নেখেলোঁ, সেইকাৰণে মই এই ৰঙা বলটো অৰ্ডাৰ দিলোঁ। আৰু ডে টাইমত যেতিয়া খেল হয় তেতিয়া ড্ৰেছযোৰ চব হোৱাইট কালাৰ হয়, বগা হয়, সেইকাৰণে এই ৰঙা বলটো ডে টাইম মানে টেষ্ট মেচত ব্যৱহাৰ কৰে যাতে ভিজিবিলিটিটো ভাল হয়। আৰু এই বগা বলটো সদায় ৰাতি মানে ডে নাইট খেলত ব্যৱহাৰ কৰা হয়। দিনৰ মানে গধূলি সময়ৰ পৰা যেতিয়া ৰাতিলৈকে হ'ব খেলত তেতিয়া ব্যৱহাৰ কৰা হয়। যেনে T20 এনেকুৱা ধৰণৰ মেচত এই বগা হোৱাইট কালাৰ বলটো ব্যৱহাৰ কৰা হয়, কাৰণ T20 মেচত সদায় হোৱাইট কালাৰ ড্ৰেছ নহয়, বেলেগ নহয়, আকাশ নীলা কিবা কিবি এনেকুৱা ধৰণৰ ড্ৰেছ হয়। সেইকাৰণে বগা বলটো ৰাতি ভিজিবিলিটিটো ভাল হয়, সেইকাৰণে বগা বলটো T20 বা ডে নাইট খেলত ব্যৱহাৰ কৰে। এতিয়া আহোঁ আমি মেইন কথাটোলৈ। ইণ্ডিয়াত প্ৰথম ক্ৰিকেট খেল কেতিয়া আৰম্ভ হৈছিল? ইণ্ডিয়াত প্ৰথম ক্ৰিকেট খেল আৰম্ভ হৈছিল 1721ত। ব্ৰিটিছৰ দ্বাৰা ইণ্ডিয়াত প্ৰথম ক্ৰিকেট খেল খেলা হৈছিল, মানে আৰম্ভ হৈছিল 1721ত। ইণ্ডিয়াখন স্পৰ্টৰ ক্ষেত্ৰত কিয় পিছপৰা মানে খেলৰ ক্ষেত্ৰত ইণ্ডিয়াখন কিয় পিছপৰা এই কথাটো গম পাবা মিতালী ৰাজ কাহিনীৰ পৰা। মিতালী ৰাজৰ জন্ম হৈছিল 1982 যোধপুৰ নামৰ গাঁও এখনত, মানে চাউথ ইণ্ডিয়াৰ ফালে। মিতালী ৰাজৰ পেৰেণ্টছ মানে মাক বাপেকৰ নাম লেলা ৰাজ আৰু দৌৰী ৰাজ। মই এতিয়া যাৰ কাহিনী ক'বলৈ গৈ আছোঁ, যাৰ ষ্টৰি ক'বলৈ গৈ আছোঁ, তাইৰ কথা যদি শুনে আপোনালোকে, এই ষ্টৰিটো শুনে, তেনেহ'লে ছোৱালীবোৰক বহুত ইনস্পায়াৰ কৰিব। চন 1990, তেতিয়া সময়ত ক্ৰিকেটটো এজ এ কেৰিয়াৰ হিচাপে একো সম্ভৱ নহৈছিল, মানে কোনো নলৈছিল ক্ৰিকেটটো এজ এ কেৰিয়াৰ হিচাপে, ছোৱালীৰ কাৰণেতো একদম নাছিল। মিতালীয়ে কৈছিল, মিতালীয়ে সেই সময়ত ৰাতিপুৱা 4 বজাত শুই উঠি ক্ৰিকেট প্ৰেক্টিছ কৰিব গৈছিল গ্ৰাউণ্ডত, আৰু গ্ৰাউণ্ডত প্ৰায় তেতিয়া ল'ৰাবোৰ বেছি আছিল। সেই সময়ত কোনো গাৰ্জেনে মানে কোনো মাক বাপেকে নিজৰ ছোৱালীক খেল খেলিবলৈ মানে বাহিৰত ঘূৰি ফুৰিবলৈ অধিকাৰ নিদিছিল, মানে পাৰ্মিশ্যন নিদিছিল। তেতিয়াই মিতালীয়ে এইবোৰ কথা নেওচি ক্ৰিকেটটো এজ এ কেৰিয়াৰ হিচাপে নিজে লৈছিল। তেতিয়া বহুত মানুহে তাইক ক'বলৈ ধৰিছিল, মানে নিজৰ মাক বাপেকো আনকি ক'বলৈ ধৰিছিল যে ক্ৰিকেট খেলি বলটো যদি কেনেবাকৈ আঘাত হয়, তেনেহ'লে তোৰ যদি কিবা এটা হৈ যায় তেনেহ'লে তোক বিয়া কোনে কৰাব। তেতিয়াৰ টাইমত 19-20 বছৰত বিয়া হোৱাটো মানে এটা উপযুক্ত, মানে এটা পাৰফেক্ট বয়স বুলি সিহঁতি মানি লৈছিল মানে তেতিয়াৰ দিনৰ মানুহে। কিন্তু মিতালীয়ে এইবোৰ কথাত মন নিদি নিজৰ কেৰিয়াৰৰ ওপৰত ফ'কাছ কৰিব লাগি গ'ল। আৰু তেতিয়াই মিতালীয়ে 16 বছৰ বয়সতে ইণ্ডিয়াৰ টীমত সোমাই প্ৰথমবাৰ খেলি পিনি চেঞ্চুৰী মাৰিছিল। এতিয়া মেইন কথাটো হ'ল, মিতালীক কিয় কৈছিল যে ইণ্ডিয়াখন স্পৰ্টৰ ক্ষেত্ৰত মানে খেলৰ ক্ষেত্ৰত অলপ পিছপৰা বুলি? চাওক, ইণ্ডিয়াৰ প্ৰায়ভাগ 90% নৰ্মেল মানুহৰ মতে নিজৰ ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়ি পিনি চৰকাৰী চাকৰি এটা বিচাৰি সোনকালে বিয়া বাৰু পাতি ছেটেল হোৱাটো বিচাৰে। তাৰ ফলত নিজৰ ল'ৰা ছোৱালীক কি খেলি ভাল পায়, কি কৰি ভাল পায়, এইবোৰ ওপৰত ফ'কাছ কৰিবলৈ সময় কম পায় আৰু মানে টাইম দিব নোৱাৰা হৈ যায়। মানে 90% মানুহৰ চিন্তাধাৰা মতে মানে ল'ৰা ছোৱালীবোৰক বাপেক মাকে কয় যে চৰকাৰী চাকৰি এটা লৈ লওক, ভালদৰে পঢ়া শুনা কৰি পিনি তাৰপাছত খেলিবলৈ উৰে জীৱন পৰি আছে। এইবোৰ কথাই মানে এনেকুৱা ধৰণৰ বিয়া, বয়স, আমুক তামুক এনেকুৱা ধৰণৰ কথাই ইণ্ডিয়াৰ স্পৰ্ট বা নিজৰ ইউনিক টেলেণ্ট কিছুমান প্ৰকাশ পোৱাৰ ক্ষেত্ৰত অলপ হ'লেও বাধা হৈ পৰিছে। তাৰপিছত মিতালীয়ে এইবোৰ কথা বাদ দি ইণ্ডিয়ান ওমেন নেশ্যনেল ক্ৰিকেট টীমত 2004 চনৰ পৰা 2022 চনলৈকে কেপ্টেইন হৈ থাকিল। তাই ওমেনৰ একমাত্ৰ এনেকুৱা প্লেয়াৰ আছিল যে ODIত তাই ফাৰ্ষ্ট হাই স্ক'ৰ ৰান কৰাৰ এগৰাকী মহিলা প্লেয়াৰ আছিল। 2018 চনত T20 এছিয়া কাপ আৰু 2003 চনত অৰ্জুন এৱাৰ্ড, তাৰপিছত 2015 চনত পদ্মাশ্ৰী এৱাৰ্ড, এনেকৈ বহুত ধৰণৰ তাই এৱাৰ্ড মানে সন্মান পাইছিল। আৰু এতিয়া মিতালী ৰাজে ক্ৰিকেট টীমৰ পৰা অৱসৰ ল'ম বুলি এটা টুইট কৰিছে। আই হোপ তোমালোকে ভিডিঅ'টো চাই কিবা এটা নহয় নলেজ পাইছা। যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা।
আৰু বেছিকৈ মই ইয়াৰ ওপৰত জ্ঞান নিদিওঁ তোমালোকে যদি বেছিকৈ ষ্টাডি কৰিম বুলি বিচাৰিছা তেনেহ'লে গুগলৰ কিবা কিবি ৱেবছাইটত তোমালোকে চাৰ্চ কৰি চাব পাৰা তো আৰু এটা এনেকুৱা নলেজেবল ভিডিঅ' সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ ইমানতে क्यों आगे पीछे डोलते हो भवरू की तरह